Good morning everyone. Welcome back to my another vlog. আৰু এতিয়া আহি পালোহি কলেজ তিনিআলি ৰাতিপুৱা সময় হৈছে 6:30 আৰু গৈ আছো ডিব্ৰুগড় তো আহি এটা কলেজ তিনিআলি পালোহি এবেলা গাড়ী আহি পোৱা নাই গাড়ী কাৰণে ৰখিব লাগিব অকমান সময় অটো এখনত আহিলো আৰু বলক এটা গৈ থাকো গৈ কেনে দেখাই থাকিম কি দেখাব পাৰো বলক দেৰি নকৰি এটা ভিডিওটো আৰম্ভ কৰো আৰু এতিয়া আহি পালোহি চাৰিআলি আহি পোৱাৰ পিছত চালো যে হেলমেটটো হাতত নাহিলে হেলমেটটো নহলেতো নহব তো হেলমেটটো দাদাজনক ফোন কৰিছো দোকান খুলিবলৈ হেলমেটটা কিনি লৈ যাও কম দামী হেলমেট কিটাও মানে ইজনে খুজি লৈ যায় পিছত ঘূৰাই নিদিয়ে এতিয়া মোৰ নিজৰে লছ হৈ গৈছে তো হেলমেটটা আকৌ এটা কিনিব লাগিব উপায় নাই বলক এটা হেলমেট দোকানত গৈ হেলমেটটো চাই লওঁ পানী ভাৱত কি দামৰ হেলমেট আছে দিয়কচোন একেবাৰে পানী ভাৱত এইবিলাক 450 লয় ভাই আগতে আনাহে উপায় নাইকিয়াতহে ল'ব লগা হৈছে ৰাতিপুৱাই চোনা নহয় তো ফাইনেলি এতিয়া এইটো হেলমেটটো ল'লোঁ 500 টকা দি কেনে মানে মোৰ এনেও বাইক চাইক আনিবৰ কাৰণে হেলমেট প্ৰয়োজন হৈয়ে থাকে তো সেইকাৰণে লৈ ল'লোঁ কম দামী এটা আৰু মোৰ কাৰণে এটা দামী এটাও ল'ম বাৰু কেইদিনমান পিছত সেইটো আপোনালোকে পাব দেখিবলৈ তো এতিয়া আজিৰ কাৰণে কম দামীটো হৈ যাব মোৰ নিজৰে হেলমেট 5টা আছিলে তো মানুহবিলাকে খুজি লৈ যায় আৰু ঘূৰাই নিদিয়ে তো সেইটো প্ৰব্লেম হোৱাৰ কাৰণে এতিয়া মই নিজে কিনি ল'ব লগা হ'ল বলক এতিয়া গৈ বাইক ষ্টেণ্ডত অলপ দেৰি ৰখোঁ বাছ আহিলে উঠি কেনে গৈ উঠিম আৰু বৰবৰুৱা আহি পাই হোটেল এখনত সোমালোঁ হোটেলখনত সোমাই ৰুটি খাই লওঁ ৰাতিপুৱা আহিলোঁ একো নোখোৱাকৈ চাহ একাপ খাই আহিছিলোঁ বাৰু হ'লেও পেটটো ঠাণ্ডা কৰিবলৈ ৰুটি খোৱাটোৱেই মেইন তো ৰুটি এখন খাই লওঁ ৰুটিখন খাই লোৱাৰ পিছত আহি আছে আৰবাজ লগৰজন তাৰ লগত লগ হৈ কেনে আকৌ যাব লাগিব আমলাপতি তো সি আহি পোৱাৰ পিছত তালৈ গৈ আছোঁ তো বাছৰ পৰা নামি এতিয়া চুকাফা তিনিআলি ৰখিছিলোঁ ৰাজু হোটেলত তাত কিবা কিবি অলপ ৰুটি চুটি খাই ল'লোঁ আৰু লগৰটো আহি পালেহি আৰবাজ আৰু আহি পোৱাৰ পিছত এতিয়া ইয়াৰ লগত যাম ডিব্ৰুগড় টাউন স্কুটি লৈ আহিলে বাছত যাব মন নগ'ল তাক মাতি দিলোঁ ইয়ালৈ এতিয়া গৈ আছোঁ জেগালৈ অলপ তাত গৈ লগ পাই আছোঁ আজি ডিব্ৰুগড় অহাৰ মেইন কাৰণটো হ'ল স্কুটি এখন কিনিব আহিছিলোঁ এতিয়া বৰ্তমান আহি পালোহি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ওচৰ আৰু ইয়াৰ পৰা বেছি দূৰ যাব নালাগে আৰু অলপ দূৰ গ'লে আমি স্কুটিখন য'ত আছে লোকেশ্যন গৈ পাম তাত যোৱাৰ পিছত স্কুটিখন লৈ আকৌ ৰিটাৰ্ণ ঘৰলৈ যাব লাগিব তো বলগত আৰু বৰ্তমান এতিয়া স্কুটিখনৰ ওচৰ আহি পালোহি স্কুটিখন এইখন আগত গৈ আছে এইখন স্কুটিখন লোৱা হ'ল ভাইটি আছে আৰু এইফালে আমাৰ বেজিটো নাই দিয়া বনাব আছেতো এতিয়া তেলটো ভৰাই লওঁ আৰু এইফালে তেল ভৰোৱা হৈ গ'ল হা ভৰোৱা আৰবাজ বাই 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 আৰু এতিয়া আহি কেনে বগীবিল দলঙৰ ওপৰত অকণমান সময় ৰখিছোঁ মানে ৰখি কেনে ইয়াৰ পৰা এটা চিনেমেটিক শ্বট আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ বলক এতিয়া চিনেমেটিক শ্বট কেইটামান আপোনালোকক দেখাই লওঁ তো এতিয়া আহি নামচুকৰ ওচৰ পালোহি স্কুটিখনত তেল হৈ গ'ল নে কি হ'ল ষ্টাৰ্টটো বন্ধ হৈ গ'ল চেক কৰি লওঁ মানে কি ক'ব আৰু বৰষুণ কেনেকুৱা খাতৰা বৰষুণ পাইছে আৰু ৰখা নাছিলোঁ আহি আছোঁ তো কিবা হ'ল চাই লওঁ তো এতিয়া আকৌ স্কুটিখন ষ্টাৰ্ট হৈ গ'ল তেল হৈ গৈছিলে তেল ভৰালোঁ তেল আনি তেল ভৰাই কেনে এতিয়া আকৌ ষ্টাৰ্ট হ'ল গৈ আছোঁ ঘৰলৈ বলক এতিয়া গৈ ঘৰতে লগ পাম বতৰটো যি খাতৰা বতৰ অলপ আগতে বৰষুণত ভিজি চাওক এতিয়াও চোলা কাপোৰ ভিজি আছে শুকুৱাই নাই আৰু এতিয়া চাওক 1 কিলোমিটাৰমান দূৰ অহাৰ পিছতে বৰষুণটো শুকাই গ'ল আৰু এইফালে ৰ'দ দি আছে এই ইন্দ্ৰ দেৱতা তোমাৰ যে কি লীলা গাইছ আহি পোৱাত দেৰি হোৱাৰ বাবে ভিডিঅ'টো শেষ কৰা নহ'ল আৰু
এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ হ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থ'বলৈ নপাহৰিব। পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টিৰ পৰা সামৰণি মাৰিছোঁ। বাই বাই।